কিছুদিনৰ আগতে আমাৰ কণমানিৰ যিমান ভিডিঅ' দিছিলোঁ সেইবিলাকত আপোনালোকে দেখা পাইছিলে খুব ধুনীয়াকৈ তাই খাইছিলে আৰু আপোনালোকে কমেণ্ট কৰিছিল যে কি আমি খুৱাওঁ যাৰ বাবে তাই খুব ধুনীয়াকৈ খায় কিন্তু এনেকৈ কৈ থাকোঁতে এটা প্ৰব্লেম ফেচ কৰিলোঁ সেইটো হৈ গ'ল কি তাই এতিয়া যেতিয়া ডাঙৰ হৈছে লাহে লাহে বস্তুবিলাক মুখৰ পৰা উলিয়াই দিছে যিমান আপুনি টেষ্টি বনাই দিয়ক যিমান আপুনি বেলেগে বনাই নিদিয়ক লাগিলে তাই মুখৰ পৰা চব বস্তু উলিয়াই দিয়ে আৰু লগতে আমি প্ৰথমতে ভয় খাইছিলোঁ তাৰপিছতে বেলেগক যেতিয়া সুধিলোঁ তেতিয়া গম পালোঁ যেতিয়া লাহে লাহে ডাঙৰ হৈ নতুন টেষ্ট বিচাৰে আৰু কিছুমান বস্তু খাব নিবিচাৰে বা এৰি দিয়ে সেইটো কাৰণে আমাৰ টেনশ্যন হৈ গৈছিলে কাৰণ কেলৈ তাইক যি বস্তু খুৱাব নোৱাৰে আৰু যিবিলাক বস্তু খুৱাব লাগে সেইবিলাক আচলতে হেল্ডি হ'ব লাগে এতিয়া হেল্ডি ফুডৰ ভিতৰত আজি আপোনালোকৰ বাবে এনেকুৱা এটা ৰেচিপি দিছোঁ দেখাত কিন্তু বহুত বেছি টেষ্টি নিচিনা নালাগিব পাৰে কিন্তু এটা কথা আপোনালোকক ক'ম ডাঙৰ মানুহে খাব পাৰিব বহুত বেছি ধুনীয়া টেষ্টি আৰু আপোনালোকৰ যদি কণমানি আছে খুব হেল্ডি হয় আপোনালোকে বনাই খুৱাব পাৰিব চ' এই ৰেচিপিটো আমি আগত ট্ৰাই কৰিছিলোঁ সেইবাবে মুনুকো ক'লোঁ যে সকলোকে বনাই এবাৰ দেখাই দিয়া কেনেকৈনো বনোৱা কিনো হয় যাতে আপোনালোকেও সেই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে এতিয়া এইটো বিষয়ে আগত কোনোবাই যদি জানিছিলে তেনেহ'লে কমেণ্টত জনাব আৰু যদি কোনোবাই নাজানিছিলে তেতিয়াও ক'ব যে আজি ফাৰ্ষ্ট জানিলে আৰু এটা কথাটো মই কমেই ক'ম ট্ৰাই এবাৰ কৰি চাব চিৰিয়াছলি কৈছোঁ বহুত বেছি টেষ্টি লাগিলে আৰু আমাৰ কণমানি যি বস্তু নোখোৱা হৈ গৈছে তাইও খুব ধুনীয়াকৈ চুচি বাচি খালে আৰু এনেকৈ যদি খুৱাই দিয়ে তেতিয়া ধৰি লওক আপোনালোকৰ ভাত খোৱা নাই খিচিৰি খোৱা নাই তেতিয়াও পেটটো ধুনীয়াকৈ ভৰি যাব তো গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব বহুখিনি ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'টোত দি দিম আজি ৰাতিপুৱা সাজত আছে কণী ঢেকীয়া ঘৰৰ ভেন্দি আৰু বেঙেনা আৰু কালি বাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ ঔটেঙা তাকে ঔটেঙা দালি বনাই দিছোঁ এতিয়া মাহঁতক স্কুললৈ খুৱাই পঠিয়াওঁ দেহা এপিনে চোৱা আকৌ আমাৰ দেহা অলপ আগত শুই উঠিলে তাই শুই উঠাৰ পিছত মুখ ধুৱাই দিলোঁ বিস্কুট খালে গৰম পানী খালে তাইক শুই উঠাৰ পিছত মানে গৰম পানী সদায় খুৱাওঁ কুহুমীয়া গৰম পানীটো কি কৰিছা তাত তাৰপিছত এতিয়া খিচিৰি খাব হ'ল নহয় দিনমানৰ পৰা ভাতটো খাবলৈ এৰিছে আকৌ মাজতে এতিয়া খিচিৰি বনাই দিছোঁ এতিয়া খিচিৰিকেইটা ধুনীয়াকৈ খাই আৰু বাৰিষাৰ বতৰ এদিন ৰ'দ দিলে 4 দিনমান বৰষুণে দিব এতিয়া বৰষুণ দি আছে আৰু আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে আমাৰ ঘৰৰ ওচৰৰে এজনী দিছে তাইৰ ওচৰলৈ যাব লাগিব খবৰ ল'বলৈ ভাত পানী খাই লওঁ তাৰপিছতহে কৰিবা শুন ক'লৈ যোৱা বৰষুণ দিছে বৰষুণ চোৱা তো বৰষুণ দিছে চোৱা আহা বোলা বোলা হাই বুলি কৈ দিয়া এইফালে হাই কৈ দিয়া হাঁহি দিয়া আকৌ হাঁহি দিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং বুলি কৈ দিয়া গান গাইছা ব'লা মামাম খাই ল'বা ব'লা আজিও খিচিৰিয়ে বনাইছোঁ আৰু লগত এটা বইল কণী দি দিছোঁ এইটো হৈছে লোকেল কুকুৰা কণী তোমাকে দিম এতিয়া খাবলৈ তুমি খাবা আকৌ দেই সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থাকক আৰু আমি সকলো ভালে আছোঁ আজি মিঠা আলুৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ আপোনালোকক মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে মই মিঠা আলুৰ এটা ৰেচিপি বনাম আপোনালোকক দেখাম মিঠা আলুটো কি হৈছে মানুহে বইল কৰি খাই ভাল পায় গাখীৰৰ লগত খাই ভাল পায় সৰু ল'ৰা ছোৱালীবিলাক যিবোৰ ল'ৰা ছোৱালীৰ দাঁত নাই সেইবিলাকক মিঠা আলু বইল কৰি মানে পিটিকি খুৱাব পাৰিব গাখীৰৰ লগতে হওক বা তাই যিটো মানে গাখীৰ খাই থাকে চেমিলেক হওক বা হেৰি হওক সেইবোৰ লগতো খুৱাব পাৰিব গৰু গাখীৰৰ লগতো খুৱাব লাগিব আমাৰ কণমানিজনীক মই বেলেগকৈ খুৱাইছিলোঁ মই ইউটিউবত এটা ভিডিঅ' চাইছিলোঁ মিঠা আলু দি বনোৱা মই সেইটোকে আপোনালোককো দেখাম আৰু আমাৰ কণমানিজনীক প্ৰথম খোৱালোঁ খায়ো ভাল পালে ভাবিছোঁ তাকে যিবোৰ ল'ৰা ছোৱালীয়ে খিচিৰি খাবলৈ টান পায় ভাত খাবলৈ টান পায় সেইবোৰ ল'ৰা ছোৱালীক যদি আপোনালোকে সেনেকৈ বনাই খুৱায় খায়ো ভাল পাব টেষ্টো হয় আৰু বস্তুটো হেল্ডি হয় তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই কেনেকৈ বনাওঁ আপোনালোকে সেইটোও চাব আপোনালোকেও খুৱাব পাৰিব ল'ৰা ছোৱালীবিলাকক মিঠা আলু ৰঙাটো হ'লে বেছি ভাল মানে মই ৰঙাটো বেছি টেষ্টি নিচিনা পাওঁ এইটো হ'লেও একো আপত্তি নাই মই এডোখৰ কণমানিক বনাই খুৱাইছিলোঁ এডোখৰ আছে কাৰণ তাইৰ কাৰণে লাগে বেছি নহয় এটা গোটেইটো নহ'লেও হ'ব ইমান আধামান কাটি পিনে আপোনালোকক দেখাম কিহৰ লগত মিলাই কেনেকৈ বনাই খুৱাই চাই থাকিব ভিডিঅ'টো প্ৰথমে মই মিঠা আলুখিনি বইল কৰি লৈছোঁ এইখিনি বইল হোৱালৈকে মই কাপোৰখিনি মেলি লওঁ আমাৰ বাল্টিটো কি কৰি পেলালে চক কণমানিয়ে এইটো টাইপৰ বাল্টি আছিলে দলিয়াই এইটো ভাঙি পেলালে পাৰি গ'লে নতুন বাল্টি এটা ল'ব লাগিব এতিয়া এইটোতে কাপোৰখিনি ভৰাই লওঁ মিঠা আলুখিনি বইল কৰি ল'লোঁ এইখিনি অলপ পিটিকি ল'ম ইয়াৰ লগত মই দিম অলপমান গুড় আপোনালোকে গুড় দিলে বেছি ভাল হ'ব বুলি ভাবিছোঁ মই গুড়েই দিছোঁ কাৰণ চেনিটোতকৈ গুড়টো বেছি ভাল চেনি সৰু ল'ৰা ছোৱালীক খুৱাবও নালাগে মই সেইটো কাৰণে গুড় দিছোঁ মই যিকোনো বস্তু বনালে আমাৰ কণমানিৰ কাৰণে মই গুড়েই দিওঁ চেনি কেতিয়াও ব্যৱহাৰ কৰা নাই এতিয়ালৈকে আৰু লগত অকণমান ঘিউ দিছোঁ ইমানকণমান লৈ ল'ব আপুনি ঘিউ আপোনালোকে যিমানকণ বনায় আৰু তাৰ আন্দাজত লৈ ল'ব বস্তুবোৰ অকণমান ঘিউ দিছোঁ আৰু লগত দিম আটা ইয়াত কিন্তু মই পানী নিদিওঁ এইখিনি বাৰু পিটিকি লওঁ তাৰপিছত দিম আটাটো মই প্ৰথমতে মিঠা আলু অকণমান বইল কৰি খুৱাইছিলোঁ তাই খাব বুলি ভাবিলোঁ প্ৰথম কিন্তু মিঠা আলু সেনেকৈ বইল কৰি খোৱালে তাই নাখালে
এদিন মই আটাৰ লগত এতিয়া যি ধৰণে বনাইছো এদিন মই আটাৰ লগত বনাই খুৱাইছিলো তেতিয়া তাই খালে সেইটো কাৰণে ভাবিছো এনেকেই মাজে মাজে খুৱাই থাকিম নৰ্মেল যিটো আলু হয় সেইটো আলুতকৈ মিঠা আলুটো বহুত ভাল আৰু হেল্ডি হয় নৰ্মেল আলুটোত চুগাৰ বেছি হয় সেইটো কাৰণে এইটো আলু খুৱাব লাগে সৰু ল'ৰা ছোৱালীক তেতিয়া 1 চামুচ আটা দি দিম ইয়াত নকৰিবা এইবোৰ থৈ দিয়া তোমাক এইটো দিছে নে খেলিবলৈ এইটো খেলি থাকা এইটো ৰেডি হৈ গ'ল এতিয়া মই এইটো পিঠাৰ নিচিনা কৰি দিম এইটো পিঠাৰ নিচিনা কৰি অকণমান মিঠাতেলত ফ্ৰাই কৰি দিম তাৰপিছত খাব পৰা হৈ যাব মই আপোনালোকক দেখাই দিছোঁ বাৰু এইখিনি কৰি লওঁ অকণমান মিঠাতেল দিছোঁ মই এতিয়া এইকেইটা দি পিনে অলপ দেৰি ভিজাম কাৰণ ইয়াত বেলেগ বস্তুটো নাই মিঠা আলু আৰু আটাহে দিয়া আছে আলুটো বইল কৰা কি নাই বনাই কমপ্লিট হৈ গ'ল এইটো দেখিছে আপোনালোকে একেবাৰে পিঠাৰ নিচিনা আৰু খাবলৈও বহুত টেষ্টি এতিয়া গৰম হৈ আছে বা অকণমান ঠাণ্ডা কৰি দিম খাবানে এইটো কোনে খাব মাইনী নহয় চেং মেঙি খাব কোনে খাব দেখাই দিয়া আকৌ কোনজনীয়ে খাব আমাৰ ধুন কোনজনীও কৰিবা শুন সৰু ল'ৰা ছোৱালী আচলতে এনেকৈ বনাওঁতে বস্তুবিলাক খুব বেছি হেল্ডি হ'ব লাগে আৰু যিটি এনেকুৱা বস্তু থাকিব নালাগে ধৰক যিবিলাকে কিবা কিবি ধৰি লওক আপোনাৰ গেছ কৰিব পাৰে বা পেটৰ প্ৰব্লেম দিব পাৰে এইটো সম্পূৰ্ণ হেল্ডি বস্তু ইয়াত কি আছে অকল আটা দি বনোৱা আছে লগতে চেনি ঠাইত গুড় দিয়া আছে আৰু মিঠা আলু আৰু লগতে অকণমান টেষ্টৰ কাৰণে ঘিউ দিয়া আছে আৰু ঘিউটো এক দিয়াই থাকে আৰু আমি আপোনালোকক কৈছিলোঁ এই কাৰণে যিটো ঘিউ ইউজ কৰোঁ সেইটো আনি ঘিউ ইউজ কৰোঁ তাতকৈ যদি ভাল কিবা ঘিউ আপোনালোকৰ চকুত পৰিছে তেনেহ'লে আমাক কমেণ্টত জনাই দিব তেতিয়া আমি সেইটো এবাৰ টেষ্ট কৰি চাম বহুত কোমল প্ৰথমতে মই টেষ্ট কৰি লওঁ এই গ'ল ধৰা কেনেকুৱা টেষ্ট ধুনীয়া আছে বহুত এই দুষ্ট অকলে কৈছে আহা আমি খাবগৈ লাগে বোলা মাছ লৈ মেকুৰী কেনেকৈ চাই আছে দিছে খোৱা ঠাণ্ডা হ'লনে গৰম হৈ থাকে যে সেইটো কাৰণে অলপ ভয় ন এইটো খোৱা কোনে খাব এইটো লোৱা খোৱা খোৱা মানে এই সেকেন্ড টাইম বনালো আৰু আপোনালোককো দেখালো আপোনালোকে এনেকৈ বনাই খাব পাৰিব আৰু চব তাই টেষ্টটো ভাল পাইছে তাই মাকৰ কোচৰ পৰা আহি কিনাৰত বহি লৈ পেলাই কৈ আছে তাই যেতিয়াই কিবা এটা বস্তু ভাল পায় বা তাইক লাগে দিয়া বুলি ক'বলৈ নাই শিকা তাই হাতখন দেখুৱাই পেলাই তেনেকৈ কৈ থাকে এতিয়া খালি বাহিৰত আছে যে এইডাল লাঠি তাই লৈ ঘূৰি ফুৰিছিলে লোৱা তোমাৰ লাঠি লোৱা আৰু আজি হাচিংটো ৰিজাল্ট দিছে ন তো যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকলৈ বহু শুভকামনা থাকিলে আৰু যিসকলৰ ভবামতে ৰিজাল্টবিলাক নহ'ল তেওঁলোকে ভাগি যোৱাৰ কোনো প্ৰয়োজন নাই যদি আকৌ এবাৰ চান্স পাইছে আপোনালোকে ভালকৈ এবাৰ পঢ়ক এবাৰ চেষ্টা কৰক এবাৰ আকৌ আপোনালোকৰ ভাল ৰিজাল্ট আহি যাব মই খাই চোৱা নাছিলোঁ মুনুৱে কওঁতে মই খাই চাইছোঁ বস্তুটো মানে কি হৈ গ'ল আলু নিচিনা একদম মুঠেই লগা নাই তো এইটো সম্পূৰ্ণ যেন এটা পৰাঠা এটা টেষ্ট লাগিছে বহুত তেলীয়া টেষ্ট এটাও আছে কাৰণ কেলৈ ঘিউ দিয়া আছে আৰু বহুতেই বেছি টেষ্টি হৈছে চ' এনেকৈ দেখি পেলাই সেইটো ইমান বেছি টেষ্টি নিচিনা লগা নাই কিন্তু আপোনালোকক এটাই ক'ম আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব গোটেই প্ৰচেছটো দেখাই দিয়া হৈ গ'ল আৰু মিঠা আলু খাই মই বহুত বেছি বেয়া পাওঁ মানে একদম টেষ্ট নাই আমাৰ কণমানিকো আগতে এবাৰ খুৱাইছিলে তাই নাখালে চ' এইটো প্ৰচেছত যেতিয়া বনাই দিলে নহয় গোটেই প্লেটখন একদম ধুনীয়াকৈ খতম কৰি দিলে হয় নাই মনো গোটেই প্লেটখন ধুনীয়াকৈ খাই দিলে তাক আৰু লাগে চ' এইডোখৰ মই খাই চাইছোঁ বহুত টেষ্টি হৈছে সেইকাৰণে আপোনালোকক কৈ দিলোঁ এবাৰ আপোনালোকে ঘৰত বনাই এবাৰ ট্ৰাই কৰি চাওক এনেকৈ ফোনটো বিছনাৰ পৰা উঠি গ'ল বিছনাখন বোলো ঠিক কৰোঁ আমাৰ কণমানিজনী কাণ্ড কাৰখানা চক হৈ দিয়া যেতিয়াই আপুনি বিছনা চাদৰ জাপিবলৈ ল'ব বা কিবা কিবি জাপিবলৈ ল'ব তাই লগে লগে আহি ইয়াত শুই দিয়েহি তাৰমানে এনেকৈ চুচুৱাই নিয়ে যে বেলেগ ভাল পায় বেলেগ ফূৰ্তি পায় এতিয়া মুনুৱে বিছনা চাদৰখন জাপিবলৈ ল'লে দৌৰি আহি শুই দিছেহি হাঁহি ক'ত উঠিছা হ'ল এইবোৰ কৰি থাকিবলৈ মানে খুব ভাল লাগে ন আমি সৰুতে খেলিছিলোঁ যে এইবোৰ তামোলৰ ঢকুৱা শুই দিছে টানা বেলেগ আৰু দেই উঠি পাইছিলে নাই তাতে কৰিছিলোঁ আমি চবেই কৰিছিলোঁ এতিয়া ল'ৰা ছোৱালীবোৰে এইবিলাক বুজি নাপায় নাই এতিয়া তোমালোকে বুজিয়ে নোপোৱা সেইবিলাক তামোলৰ ঢকুৱাত কেনেকৈ খেলে কেনেকৈ নিয়ে তোমালোকে নাজানে আমি যে কিমান খেলিলোঁ সেইবিলাক
আগতে আমি হেৰি আমাৰ জেনেৰেশ্যনটোৱে লাষ্ট জেনেৰেশ্যন যিবিলাকে এইবিলাক খেলিছিলে বাহিৰত গৈ পেলাই এনেকুৱা খেলা ধূলা কৰা চবৰ লগতে ভাত পানী বনোৱা খেলা কিবা কিবি কৰা চুৰ ডকাইতি খেলা চব খেলা হৈছিলে ন সেইবিলাক লাষ্ট আমাৰ জেনেৰেশ্যনটো ইয়াৰ পিছত চব এনেকৈ ভিতৰে সোমাই পেলাই এতিয়া ডাঙৰ হৈছে আৰু আগতে কি কওঁ খুৰীহঁতৰ চাদৰ মেখেলা পিন্ধি মানে দৰা কইনা খেলোঁ সেইটোৱে কৈছোঁ সেই জেনেৰেশ্যনটো আমি একেবাৰে লাষ্ট তাৰপিছত নাই আৰু হয় নাই শুন ধূলি মাটি খেলা হয়নে ধূলি মাটি খেলা মানুহ আমি তাৰপৰা নাৰিকলৰ এইটো হেৰি খোলাকেইটা নাৰিকলৰ খোলাকেইটা সেইকেইটা কেৰাহী বাচন সেইকেইটা কি হ'ল বলটো ক'লে গ'ল বল হেৰুৱালে মাকে বনাই দিলে খাই লৈ একদম প্লেট চফা কৰি থৈছে বেলেগ ভাল পালে তাই খাই পেলাই